তো এতিয়া টাইম হৈছে 10:02। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ আৰু এটা ব্লগ ভিডিঅ' লৈ আহিছোঁ। যিহেতু 11 বজাৰ পৰা সকলো দোকান পোহাৰ বন্ধ দিছে, লকডাউন দিছে। মোৰ অলপ কাম আছে, যিহেতু কলেজ পৰাত যাব লাগিব, দোকানত যাব লাগিব, কিবা কিবি বস্তু কেইটামান কিনিব আছে আৰু বাকী কিবা সৰু সুৰাকৈ ফৰ্ম ফিল আপ এটা কৰিব আছে, যিটো কৰি লওঁ। বাকী আপোনালোকে ভিডিঅ'বোৰ চাব, ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব। চেনেলটোত ছাবস্ক্ৰাইবাৰ আছে যদিও আপোনালোকে ভিডিঅ'বোৰ নাচায়। যদি আপোনালোকৰ মাজত মই ভিডিঅ' দিব নালাগে, তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু বাকী ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰি দিব। তেতিয়া মই আৰু ভিডিঅ' দি যাম বুলি আশা কৰিছোঁ, ব্লগ ভিডিঅ'। বাকী ব্লগ ভিডিঅ'টো চাই লওক। ধন্যবাদ। তো বন্ধুসকল, আহি আছোঁ বৰ্তমান খোজকাঢ়ি আহি আছোঁ। মানে আপোনাৰ আমি এতিয়া এইটো চাইডে আমাৰ মোৰ পিছ চাইডে এখন দেখিবলৈ পাইছে, আমাৰ নাৰায়ণপুৰ আদৰ্শ মেডিকেল হস্পিটেল এখন আপোনালোকে দেখিবলৈ পাইছে। সেইখন তাত যিখন দেখিছে ব্লু কালাৰৰ টিনপাত লাগি আছে, সেইখন আমাৰ নাৰায়ণপুৰ আদৰ্শ মেডিকেল। যিহেতু ইয়াত আগতে সৰু আছিলে, তাৰপৰা ডাঙৰ বনালে। বাকী মোৰ পিছ চাইডে থকাখন হস্পিটেল আপোনালোকে গম পালে। বাকী এতিয়া আমাৰ পিছ চাইডে যিটো এতিয়া পিছ চাইডে দেখিছে, এইটো মাধৱদেৱ ইউনিভাৰ্চিটিৰ হোষ্টেল হয়, বইজ হোষ্টেল। এইটো বহুত পুৰণা হয়। এইটো কনষ্ট্ৰাকশ্যন, এইটো নতুনকৈ বনাইছে। আপোনাৰ এইটো দেখিছে, এইটো কমপ্লিট হৈ গ'ল, ইয়াত ল'ৰা ছোৱালী থাকে। এইটো পুৰণা, এইটো ছাইডতো পুৰণা আপোনাৰ। এইটো কমচে কম মই যেতিয়াৰ পৰা ইয়াত মই যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ তেতিয়াৰ পৰা এইটো আছে। বাকী ইমানে, ব'লক ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, এতিয়া আমাৰ পিছ চাইডে এখন দেখিবলৈ পাইছে। পিছ চাইডে এখন যিখন দেখিছে, এখন ভেটেনেৰি হস্পিটেল হয়। ইয়াত পশু চিকিৎসা কৰা হয়। আপোনালোকে চাই থাকক ভিডিঅ'টো। Yeah. Unknown Brain. Marvin Devine. তো বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে কলেজ পৰাত আহি পেলাই পাই গ'লে মই যিখিনি কাম কৰিব লগা আছিলে, DL ফৰ্ম ফিল আপ কৰিব লগা আছিলে, সেইখিনি কৰি ল'লোঁ। বাকী এতিয়া আপোনালোকে অকণমান চিনেমেটিক শ্বৰ্ট চাওক। কলেজ পৰা ইয়াত দোকান চোকান খোলাই আছে। বাকী 11 বজাত বন্ধ হৈ যাব থাকিলে। ভিডিঅ'টো চাই থাকক। Feel uninvited, left home in West LA, I'm not excited, so uninspired, on my way to play the bay while you're alone. This girl's a wonder. Feel uninvited. আপোনালোকে এয়া চাব পাৰে, মাধৱদেৱ ইউনিভাৰ্চিটিৰ ভিতৰটো। এইটো আমাৰ কলেজৰ ভিতৰটো চাব পাৰে। ধুনীয়াকৈ ইয়াত বনাই আছে সকলো। কি এটা সুন্দৰ পৰিৱেশ, সকলোফালে সেউজীয়া দেখিবলৈ পাইছে। এইখনে আমাৰ মাধৱদেৱ ইউনিভাৰ্চিটি। আগতে মাধৱদেৱ কলেজ আছিলে, এতিয়া এখন ইউনিভাৰ্চিটি হৈ গ'ল। আমাৰে গৌৰৱৰ কথা, আমাৰ ঘৰৰ ওচৰতে এখন ইউনিভাৰ্চিটি হৈ গ'ল। বাকী ভিডিঅ'টো চাই থাকক আপোনালোকে। তো এইখনে আমাৰ মাধৱদেৱ ইউনিভাৰ্চিটি। এতিয়া কৰোণা লকডাউনৰ কাৰণে বন্ধ হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। আকৌ যেতিয়া খোলা হ'ব আপোনালোকেতো গম পাবই। বাকী এদিন মাধৱদেৱ ইউনিভাৰ্চিটিৰ ভিতৰতো ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাম। সেইটো নেক্সট পাৰ্টত আহিব, আপোনালোকে চাব। ধন্যবাদ। So I've come to the conclusion, just a rotten piece of fruit. So I've come to the conclusion, just a rotten piece of. তো এতিয়া আপোনাৰ টাইম হ'ল 11টা বাজিলে। চবেই দোকান চোকান বন্ধ কৰিছে, বা 11টা বজাৰ পৰা দোকান পোহাৰ বন্ধ, 12টা বজাৰ পৰা কোনো মানুহ ওলাই আহিব নোৱাৰে। এইখিনিয়ে নীতি নিয়ম চৰকাৰে দিছে। বাকী মাস্ক পিন্ধি থাকিব, চেনিটাইজাৰ ইউজ কৰিব, বেছি মানুহ থকা ঠাইৰ পৰা আঁতৰি থাকিব। ইমানেই, ধন্যবাদ।